এই ৰাতি সাজত পনীৰ আছে, কিয়নো যোৱাকালি আমাৰ মাহঁতে ঘৰৰ পৰা পনীৰ লৈ আহিছিলে। এতিয়া ছোৱালীজনীয়ে ৰান্ধিব আৰু তাইনো আজি কেনেদৰে ৰান্ধে আপোনালোককো দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে চালে সকলো দেখা পাব। ঠিক আছে, ভিডিঅ'টো চাই চাওক। ৰেডি কৰিছোঁ, ছোৱালীয়ে বনাব। আৰু এইফালে মিক্সাৰ গ্ৰাইণ্ডাৰত মই ৰেডি কৰি লৈছোঁ। পিঁয়াজ, ডাঙৰ পিঁয়াজ 2টা দিছোঁ। এতিয়া মিক্সাৰত মাৰি ল'ব। আনফালে নহৰু দিয়া আছে ইয়াতে, আৰু এয়া হ'ল আদা আৰু শুকান জলকীয়া 2টা, আৰু এইফালে কাজু। এয়া সকলো এতিয়া মিক্সাৰত আৰু মেইন বস্তুটো হৈছে ক্ৰীম। আজি তাই মই বিলাহী ধুনীয়াকৈ কাটি দিম ছোৱালীক, আৰু বিলাহীটোও মেইন পনীৰৰ কাৰণে। এইফালে সকলো পেষ্ট বনাই লোৱা হ'ল, যি সামগ্ৰী দেখুৱাইছিলোঁ। এইফালে হ'ল কাজু, আনফালে এয়া পিঁয়াজ, এইফালে জলকীয়া আৰু বিলাহী। তেল গৰম হ'ল, অকণমান পাঁচফোৰণ দি দিছোঁ। আৰু আনফালে এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰত পিঁয়াজ সকলো ৰেডি কৰা আছিলে, এতিয়া তেলত দিলোঁ। পিঁয়াজখিনি অকণমান কেঁচা খন্দ যোৱালৈকে ভাজি ল'ম। এইফালে পিঁয়াজৰ কেঁচা গন্ধ যোৱালৈকে অকণমান ভাজি ল'লোঁ। এতিয়া দিম বিলাহী আৰু লগতে নহৰু। এইখিনি পেষ্ট মই এতিয়া তেলত দি দিছোঁ। ইয়াতে শুকান জলকীয়াও দিয়া আছে, কিন্তু দেই অকণমান জ্বলা হ'ব। ৰাইচ ৰেচিপিটো কিন্তু মোৰ দেই, ছোৱালী ৰেচিপি দেই। মই ল'ৰাই দিছোঁ, তাই ভিডিঅ' কৰিছিলে, জানে চবেই বনাব, সকলোৱে জানেই আৰু বনাব। আমি এইফালে মই হালধি দিছোঁ, এইফালে এয়া আন্দাজমতে নিমখ দিছোঁ, অকণমান চেনি দি দিছোঁ। বহুত নাই দিয়া কিন্তু দেই, বহুত জ্বলা হ'ব আৰু মানুহজনেও জ্বলা খাই বেয়া পায়। এতিয়া গোটেই বস্তুখিনি অকণমান তেল ফুটালৈকে ধুনীয়াকৈ ভাজি লৈছোঁ, আৰু প্ৰায় হৈছেই বাৰু ভজা। ছোৱালীৰ মতে বনাই আছোঁ দেই। পানী দিব পৰা হৈ গ'ল, আৰু পানী মই এতিয়া অলপ দি দিছোঁ। বাকী আৰু পানী নিদিওঁ। এই বস্তুখিনি গোটেইখিনি ধুনীয়াকৈ উতলক, তাৰপৰা পনীৰখিনি দি দিম। আৰু এতিয়া ধুনীয়াকৈ উতলিলে আৰু আমাৰ পনীৰ ৰেডি হৈ যাব। মই ধুনীয়াকৈ, আৰু পনীৰখিনি ফ্ৰাই কৰিলে বেয়াহে লাগে, কিবা টান টান হৈ যায় পনীৰখিনি, খাই ভাল নালাগে। এনেদৰে কেঁচাকৈ দিলে অকণমান টেষ্টটো বেলেগ এটা হয়। এইফালে ছোৱালীয়ে পনীৰ তৰকাৰীত ক্ৰীম দিছে। এইফালে আমাৰ তৰকাৰী ৰেডি দেই, পনীৰ তৰকাৰী। এইফালে আমাৰ পনীৰ ৰেডি, আৰু এতিয়া ভাতটো বাঢ়ি লওঁ। আৰু এয়া ভাতো বাঢ়ি ল'লোঁ, আৰু ধুনীয়াকৈ পনীৰ তৰকাৰী বনালোঁ। এইফালে দাইল আৰু পাপৰ আৰু ভাত, এনেদৰে আজি ৰাতি সাঁজ খাইছোঁ। আৰু ঘৰৰ পৰা মানে মাৰ ঘৰৰ পৰা আমি অনা পনীৰে আজি ৰাতি সাঁজ চলাই দিছোঁ দেই। ঠিক আছে, ভিডিঅ'টো ইমানেই। এনেদৰেই আজি মই পনীৰ কাৰীখন প্ৰস্তুত কৰিলোঁ, আপোনালোককো ভিডিঅ'টো দেখুৱালোঁ। আৰু ভিডিঅ'টো যদি চাই ভাল পাইছে, এটা লাইক কৰিব, এটা কমেণ্ট কৰিব। আৰু শেষত যিকেইখন মই ফটো তুলিছিলোঁ, ধুনীয়াকৈ থালিকেইখন ছোৱালীজনীয়ে বাৰু ফটো তুলিছিলে, আৰু সেইকেইখনো সংযোগ কৰি দিলোঁ। আৰু আজি লৈ আহিছোঁ, বাই বাই।